নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি আমি এই ভিডিঅ'টিত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যিবোৰ কথা ভাবিবলৈ আৰম্ভ কৰিব, সেইবোৰ কাম কৰিবলৈ এই মাহটোত চেষ্টা কৰিব। লগতে আপোনালোকে যদি ভবা কামবোৰ কৰিবলৈ আৰম্ভ কৰে, সুফল পাবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। মাতৃৰ লগত আপোনালোকে ভাল সময় অতিবাহিত কৰিব পাৰিব। আৰু আপোনালোকে এই মাহটোত এনেকুৱা হৈ উঠিব যেন আপোনালোকক যিসকল লোকে গুৰুত্ব নিদিয়ে, তেওঁলোককো আপোনালোকে গুৰুত্ব নিদিব। আপোনালোকে নিজৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিব। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই মাহটো শুভ, তথাপি আপোনালোকে যিমান পাৰে পঢ়াত গুৰুত্ব দিবলৈ আৰম্ভ কৰক। এই মাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকল কোনোবাই যদি ঘৰ, সম্পত্তি, মাটি, গাড়ী আদি কিনিম বুলি ভাবি আছে, তেতিয়াহ'লে এই মাহটো আপোনালোকৰ বাবে অত্যন্ত উত্তম। সন্তানৰ স্বাস্থ্য বহুদিন ধৰি যদি বেয়া হৈ আছে, কেতিয়াবা ভাল কেতিয়াবা বেয়া এনেকুৱা হৈ আছে, তেতিয়াহ'লে আৰোগ্য হ'বলৈ আৰম্ভ কৰিব। এই মাহত আপোনালোকৰ স্বাস্থ্য ভালে থাকিব যদিও এই মাহটোত আপোনালোকে বহুত ধৰণে বাহিৰত বিভিন্ন ধৰণৰ খাদ্য খাব। লগতে সেই কাৰণত আপোনালোকৰ এই মাহত মেদবহুলতা বাঢ়িব পাৰে। আপোনালোকৰ কোনো পুৰণি বন্ধু লগ পাব। লগতে আপোনাৰ যিটো মিঠা কথা কোৱাৰ শৈলী, তাৰ দ্বাৰা আপোনালোকে সেই বন্ধুসকলক বশ কৰিব পাৰিব। দাম্পত্যত আপোনালোকৰ শুভ দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত মিলাপ্ৰীতিৰ ভাৱ বাঢ়িব। যদিও অলপ সৰু সুৰা কিছুমান কথা থাকিব পাৰে, তথাপি কিন্তু আমি ইয়াত মিলাপ্ৰীতিৰ ভাৱ বেছিকৈ দেখা পাইছোঁ। অবিবাহিতসকলে বিবাহ পাশত আবদ্ধ হ'ব পাৰে আৰু অবিবাহিতসকলৰ বাবে এই মাহটো বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে অন্যতম মাহ। প্ৰেমৰ ক্ষেত্ৰত শুভ। আপোনালোকৰ যদি কিবা কোৰ্টৰ লগত জড়িত কেছ আদি মিলি আছে, কোৰ্টৰ লগত জড়িত যিকোনো কথাতে আপোনালোকে ভাল ফল পাব। আৰু যদিহে মই কোৱা কথাখিনি আপোনালোকৰ ৰাশিৰ লগত মিল খাইছে, তেতিয়াহ'লে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।